নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে তিনিটাকৈ বিগ ব্ৰেকিং নিউজ আজি হৈছে 9 জুন আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ ইনফো উইথ আকিদা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅটো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো এতিয়া হওক ভিডিঅ'কেইটা আৰম্ভ কৰো এটা মাহতে ভাঙিল বিশ্ব ৰেকৰ্ড এগৰাকী মহিলাই একেলগে জন্ম দিলে 10টাকৈ সন্তান জন্মৰ ক্ষেত্ৰত যেন অঘোষিত প্ৰতিযোগিতাহে চলিছে এতিয়া বিশ্ব দৰবাৰত সৰ্বাধিক সন্তান জন্ম দিয়াৰ অভিলেখ গঢ়া আৰু ভঙাৰ খেল চলিছে এতিয়া মাত্ৰ এটা মাহৰ ভিতৰতে এগৰাকী মহিলাই সৰ্বাধিক সন্তান জন্ম দিয়াৰ অভিলেখ ভংগ কৰিলে মে মাহত মৰকুৰ এগৰাকী মহিলাই একেলগে 9টা সন্তান জন্ম দি বিশ্ব ৰেকৰ্ড গঢ়িছিল যি দেখি সকলোৱে আচৰিত হৈ পৰিছিল যদিও বৰ্তমানেও 9টা সন্তান হাস্পতালতে চিকিৎসকৰ তত্ত্বাৱধানত আছে পিছে মাত্ৰ কেইটামান দিনৰ ভিতৰতে আন এগৰাকী দক্ষিণ আফ্ৰিকা নিবাসী মহিলাই 10টা সন্তান জন্ম দি পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে 7 জুন তাৰিখে দক্ষিণ আফ্ৰিকাৰ মহিলাগৰাকীয়ে সন্তান কেইটা জন্ম দিয়ে ইয়াৰ 7টা ল'ৰা আৰু 3জনী ছোৱালী খাদ্যৰ অভাৱত এটা বন্য হস্তীয়ে গ্ৰাস কৰিলে বাইকৰ ওপৰত থকা এটা হেলমেট চাওক এই দৃশ্য খাদ্যৰ অভাৱ বন্য হস্তীয়ে গ্ৰাস কৰিলে বাইকৰ ওপৰত থকা হেলমেট বনাঞ্চলৰ অভাৱত জনাঞ্চললৈ ওলাই অহা এটা হাতীয়ে খাদ্য বুলি খাই পেলালে নাখাবলগীয়া খাদ্য কেতিয়াও নেদেখা এক বিৰল দৃশ্য মহানগৰী সাতগাঁও সেনা ছাউনীৰ ভিতৰত সংঘটিত হ'ল এই দৃশ্য আমাচিং অভয়াৰণ্যৰ পৰা অহা এটা বন্য হাতীয়ে ৰৈ থকা বাইকৰ পৰা হেলমেট উঠাই লৈ গিলি পেলালে এই দৃশ্য মঙলবাৰৰ বিয়লিৰ সমগ্ৰ দৃশ্য বন্দী হৈ এগৰাকী স্থানীয় লোকৰ কেমেৰাত আনহাতে আকৌ বুধবাৰে পুৱাই সাতগাঁৱত বন্য হস্তীৰ তাণ্ডৱ চলায় আজি পুৱাৰ ভাগত আমচাং অভয়াৰণ্যৰ পৰা সাতগাঁও সেনা ছাউনী হৈ সাতগাঁও বজাৰত প্ৰৱেশ গজৰাজৰ খাদ্য সামগ্ৰী বিচাৰি কেইবা ঘণ্টা জুৰি সন্ত্ৰাস হাতীটোৰ কেইবাখনো দোকান পোহাৰ বাসগৃহৰ অনিষ্ট সাধন কৰে অৱশেষত স্থানীয় ৰাইজে খেদি পঠিয়াবলৈ সক্ষম হয় হাতীটো নিকৃষ্ট এক মানসিকতা যুৱকৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা মুখবধিৰ এগৰাকী যুৱতীৰ নিকৃষ্ট মানসিকতা নেৰিলে বিশেষভাৱে সক্ষম যুৱতীকো যুৱকৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা মুখবধিৰ যুৱতীৰ নগাঁৱত সংঘটিত হৈছে এই নিকৃষ্ট মানসিকতাৰ ঘটনা লম্পট যুৱকৰ কামনাৰ বলি হৈ 8 মাহৰ অন্তঃসত্ত্বা মুখবধিৰ এগৰাকী যুৱতীৰ ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ ৰাঙলী উৰিয়া গান্তত যুৱতীগৰাকীৰ অসহায়তাৰ সুযোগ লৈ লম্পট যুৱক জিয়াউদ্দিনে ঘৰৰ কাষৰ জংগলত নি ধৰ্ষণ কৰিছিল ধৰ্ষণৰ কিছুদিনৰ পাছৰে পৰা যুৱতীগৰাকীৰ শাৰীৰিকভাৱে অসুস্থ হোৱাতে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো বৰ্তমান 8 মাহৰ গৰ্ভৱতী মুখবধিৰ যুৱতীগৰাকী সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে পলায়ন কৰে অভিযুক্ত লম্পট জিয়াউদ্দিনে ইতিমধ্যে যুৱতীগৰাকী পিতৃয়ে ৰাইজৰ সহযোগত ৰাঙলু আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে 1002/21U/S376 IPC নম্বৰ এক গোচৰ ৰুজু কৰিছে যদিও আজি কেইবাটাও মাহ পাৰ হোৱাৰ পাছত অভিযুক্ত ধৰ্ষণকাৰী জিয়াউদ্দিনক আটক কৰিব পৰা নাই আৰক্ষীয়ে স্থানীয় লোকৰ সন্দেহ ৰাঙলু আৰক্ষীয়ে অভিযুক্ত জিয়াউদ্দিনৰ পৰিয়ালৰ পৰা উৎকোচ হৈ ৰক্ষণাবেক্ষণ দিছে অভিযুক্তক স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ দাবী শীঘ্ৰে আৰক্ষীয়ে দোষীক আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰক